Hello, hi, namaskar, welcome back. মই জিতেন আপোনালোকে চাই আছে গোৱালপাৰা Desi Vlogs. তো গাইজ কিমান আৰু দুৰ্গা পূজাৰ গোৱালপাৰা দেখুৱাম। তো আজি দেখুৱাম আপোনালোকক গোৱালপাৰাৰ দুধনৈৰ দুৰ্গা পূজা। তো বলক আজি আমি আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ গোৱালপাৰাৰ দুধনৈৰ দুৰ্গা পূজা। তো বলক মোৰ লগত আপোনালোকে চাওঁ কি কি মণ্ডপ বনাইছে গোৱালপাৰা দুধনৈ টাউনত। বলক চাওঁ দুৰ্গা পূজা। গান চাওক, সৰুকালৰ কথা মনত পৰি গ'ল আজি। দাদা এইবিলাক কিমানকৈ? 600 টকা। দেখক গাইজ আজিকালি কি কি ওলাইছে, যিটোৰ দাম বোলে 600 টকা। আমাৰ সময়ততো আগত পিষ্টলৰ গুলি আছিলে, তো আজিকালি এইবিলাক ওলাইছে। তো বহুত আছে দাদাৰ দোকানত খেলনা বস্তু, এইবিলাক পিষ্টল হাবি যাবি বহুত আছে। তো গাইজ পূজাৰ একদম বৰুণ দেৱতাই কি কৰি দিছে চাওঁ, একদম পেক গাইজ। তথাপিও মানুহ চাওক, পুৰা মানুহ গাইজ। তো গাইজ একদম ধুনীয়া ধুনীয়া গৰম গৰম জিলাপি 160 টকা, কিন্তু গোৱালপাৰাত 180 টকা কেজি। তো ইয়াতে 20 টকা কম আছে, 150 টকা। তো গাইজ ইয়াতে 150 টকা। দুধনৈত বঢ়িয়া অফাৰ দি আছে, একদম 150 টকা। আৰু গোৱালপাৰাত 180 টকা। গৰম গৰম একদম ধুনীয়া ধুনীয়া জিলাপি। তো পূজা চাই যদি আপোনালোকে জিলাপি নিকিনে তো কেনেকুৱা হ'ব? তো আপোনালোকে জিলাপি মেইন আর কি, দুর্গা পূজা জিলাপিটো মেইন আর কি। বাইদেউ এইবিলাক কিমান কৰি দিছে বাইদেউ? এইবিলাক কিমান কৰিছে? 160 টকা ধৰা। তো পূজা কেনেকুৱা বিক্ৰী চলি আছে? ক'ৰ পৰা আহিছে আপুনি? কৃষ্ণাই মন্দিৰ, এয়া হৈছে দুধনৈৰ জনা মন্দিৰ। তো ইয়াতে পূজা চাবলৈ আহিছোঁ।
দুৰ্গা পূজা চাই যদি আপোনালোকে মিঠাই নিকিনে জিলাপি নিকিনে তে কেনেকুৱা হ'ব জিলাপি খাবই লাগিব তো জিলাপি গৰম গৰম খাবই লাগিব তো দাদা কিমানকৈ দিছে জিলাপি 40 টকা পোৱা তাৰমানে কেজি কিমান হ'ল 160 টকা তো গাইজ একদম ধুনীয়া ধুনীয়া গৰম গৰম জিলাপি 160 টকা কিন্তু গোৱালপাৰাত 180 টকা কেজি তো ইয়াতে 20 টকা কম আছে 150 টকা তো গাইজ ইয়াতে 150 টকা দুধনৈত বঢ়িয়া অফাৰ দি আছে একদম 150 টকা আৰু গোৱালপাৰাত 180 টকা গৰম গৰম একদম ধুনীয়া ধুনীয়া জিলাপি তো পূজা চাই যদি আপোনালোকে জিলাপি নিকিনে তো কেনেকুৱা হ'ব তো আপোনালোকে জিলাপি মেইন আৰু কি দুৰ্গা পূজা জিলাপিটো মেইন আৰু কি দুৰ্গা পূজাৰ ভিডিঅ'টো চাই কেনে পালে আপোনালোকে আৰু কোনটো পাৰ্ট বেছি চাই আপোনালোকৰ ভাল লাগিছে তো কমেণ্ট কৰি জনাব আৰু নেক্সট ভিডিঅ'ত লগ পাম আকৌ আহি আছে মোৰ নতুন নতুন ভিডিঅ' তো আপোনালোকে জলদি গৈ ছাবস্ক্ৰাইব কৰি থ'ব তো বহু ৰাতি হৈ গ'ল ময়ো গৈ থাকোঁ ঘৰলৈ টমটমত উঠি তো আজিলৈ ইমানেই